ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰেছাৰ এটাত মই আলু, ভাতকেৰেলা বইল কৰিম। প্ৰেছাৰত পানী দি পেলাই দি দিছোঁ। ইয়াতে এতিয়া সামান্য নিমখ দি দিম। প্ৰেছাৰৰ ঢাকনাখন লগাই দি বইল কৰিম। এতিয়া এখন টাৱা পাতি লৈছোঁ। মই তাতে জলকীয়া, নহৰু দি পেলাই এডাল বাৰীৰ সহায়ত লৰাই আছোঁ। এইখিনি ৰ'ষ্ট কৰি ল'ম। এতিয়া মই লাহে লাহে এইখিনি হৈ গৈছে। এতিয়া ভেন্দি এটা এনেদৰে জুইত পুৰি লৈছোঁ। তাৰপিছত বিলাহী এটা এনেদৰে পুৰি ল'ম। এতিয়া ভাতকেৰেলাখিনি উলিয়াই লৈ মই এখন কলাপাতত পিটিকা কৰিম। পিটিকা কৰি লৈছোঁ। এতিয়া ইয়াতে পিঁয়াজ দি দিছোঁ। জলকীয়া এটা দি পেলাই এতিয়া সামান্য নিমখ দি দিম। 3 ফুটা নহৰু দিছোঁ। যিখিনি নহৰু মই টাৱাত ভাজি লৈছিলোঁ গৰম কৰি, সেই নহৰুখিনিকে মই দিছোঁ। ইয়াতে মান ধনিয়া দি দিছোঁ কুটি লৈ পেলাই। আকৌ মই এতিয়া যিখিনি আলু বইল কৰিছিলোঁ সেইখিনি বইল কৰা আলুখিনি আকৌ মই পিটিকা কৰিছোঁ। এতিয়া মই ইয়াতে পিঁয়াজ দি দিছোঁ। জলকীয়া দিছোঁ। পিটিকাত জলকীয়াটো হ'লে বেছি ভাল লাগে। 3টা জলকীয়া মই দিছোঁ। এতিয়া মিঠাতেল দি দিছোঁ। নিমখ দি দিছোঁ। আলু পিটিকা হৈ গৈছে। এতিয়া মই পিটিকা কৰিম বিলাহী, বিলাহী লগত বেঙেনা এটা, আলু কেইডোখৰ আৰু নহৰু, পিঁয়াজ, এতিয়া মান ধনিয়া পাত দি দিছোঁ। জলকীয়া দিছোঁ এটা। নিমখ দিছোঁ সোৱাদ মতে। এটা পিটিকা হৈ গ'ল। এই 3টা পিটিকা মই এনেদৰে কৰি ল'লোঁ। মিঠাতেল দি দিছোঁ। এয়া মোৰ এতিয়া পানী দিয়া বা পঁইতা ভাত ৰেডি হৈ গ'ল। কি ধুনীয়াকৈ